4500 পদৰ বাবে টেটৰ মাৰ্কসমূহ কেনেকৈ উলিয়ায় এই ভিডিঅ'ৰ দ্বাৰা আমি গম পাম। যিহেতু আমি সকলোৱে জানো যে এইবাৰ নম্বৰ পদ্ধতিটো অলপ সলনি কৰা হৈছে, গতিকে সেই নম্বৰ পদ্ধতিসমূহত আমাৰ নম্বৰসমূহ কেনেকৈ উলিয়াম তাকে এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাব ওলাইছোঁ। এইবাৰ টেটৰ নিযুক্তিত হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজৰ পৰা 5% লোৱা হ'ব। DLED আৰু BEdৰ পৰা 5% লোৱা হ'ব আৰু টেটৰ পৰা LPৰ ক্ষেত্ৰত 85% লোৱা হ'ব। এতিয়া মই এটা আনুমানিক নম্বৰ লৈ কেনেকৈ পাৰ্চেণ্টেজসমূহ উলিয়াই তাক দেখুৱাম। যদি আপোনাৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ 70 হয়, গতিকে তাক আপুনি 100ৰে ডিভাইড কৰি তাৰ লগত 5 পূৰণ কৰিব লাগিব। পূৰণ কৰাৰ পাছত যোগ চিন দি আপোনাৰ DLEDৰ পাৰ্চেণ্টেজটোক আকৌ 100ৰে ডিভাইড কৰি তাৰ লগত 5 পূৰণ কৰিব লাগিব। ঠিক তেনেদৰে আকৌ প্লাছ দি আপোনাৰ টেটৰ পাৰ্চেণ্টেজটোক 100ৰে ডিভাইড কৰি 85 পূৰণ কৰিব লাগিব। ধৰি লওঁ আপোনাৰ টেটৰ পাৰ্চেণ্টেজ 60, গতিকে 60ক 100ৰে ডিভাইড কৰি তাৰ লগত 85 পূৰণ কৰিব লাগিব। ইয়াৰ পিছত যিটো উত্তৰ পোৱা যাব সেইটো হৈছে আপোনাৰ টেটৰ মাৰ্ক বা পাৰ্চেণ্টেজ। আপাৰ প্ৰাইমেৰী কেণ্ডিডেটবিলাকৰ কাৰণে একেই প্ৰচেছ হ'ব, কিন্তু তেওঁলোকে টেটৰ মাৰ্কত 80%টো ধৰিব লাগিব, একেলগৰ 80% ধৰা হ'ব আৰু তাৰ লগতে ডিগ্ৰী 5%টো প্লাছ কৰিব লাগিব। তাৰপিছত তেওঁলোকৰ টোটেল নম্বৰটো ওলাব।